নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰি আহমেদ আৰু আপোনালোকে চাই আছে টেকনিকেল আছামিজ। গতিকে আপোনালোকৰ কাৰণে লৈ আহিলোঁ এটা নতুন ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে ব্লাৰ ফটোবিলাক কেনেকৈ HD কৰে সেইটোৰ বিষয়ে এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম। গতিকে যিকোনো ধৰণৰ ব্লাৰ ফটোবিলাক কেনেকৈ HD কোৱালিটিত আমি ফটো এডিট কৰিব পাৰোঁ, গতিকে সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জানিব পাৰিব। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, স্কিপ নকৰিব। গতিকে চেনেলটো নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট। চ' বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে কি কৰিব, ৰিমিনি এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ খোল খাব। চ' অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ খোল খাব। চ' খোল খোৱাৰ পিছত আপোনালোকে কি কৰি দিব, এইটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত ফেচবুক নাইবা ইমেইল আই ডিতে আপোনালোকে এইটো লগ ইন কৰিব পাৰিব। চ' লগ ইন কৰাৰ পিছত আপোনালোকে কি কৰিব, অ'পেন কৰিব। চ' অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকে চাব পাৰিব। গতিকে তাৰপিছত আপোনালোকে কি কৰিব, ইনহেন্স আপোনালোকে ইয়াত দেখা পাইছে, প্ৰথমটো যদি আপোনালোকে ইয়াত দেখা পাইছে ইনহেন্স, গতিকে আপোনালোকে ইয়াত ক্লিক কৰি দিব। চ' ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফটোটো আপোনালোকে কি কৰিব, চিলেক্ট কৰিব। চ' চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট প্ৰচেছটো মই কৈ আছোঁ কি কৰিব লাগিব। গতিকে আপোনালোকে ইয়াত মই এই ফটোটো চিলেক্ট কৰিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে ফটোটো কিমান ব্লাৰ হৈ গৈছে আৰু বহুত একেবাৰে চাফা হোৱা নাই, HD কোৱালিটিত চাফা হোৱা নাই। গতিকে ফটোটো আজি আমি একেবাৰে চাফা কৰিম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব। গতিকে এতিয়া আপোনালোকে কি কৰি দিব, ইয়াত আপোনালোকে দেখা পাইছে ৰাইট অপশ্যন আপোনালোকে দেখা পাইছে। গতিকে ৰাইট অপশ্যনত আপোনালোকে চিম্পল ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। চ' ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত বেলেগ এটা ইণ্টাৰফেচ খোল খাব। চ' বন্ধুসকল, আপোনালোকে ইয়াত দেখা পাইছে যে এডটো কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত স্কিপ কৰি দিব। চ' স্কিপ কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব ফটোটো আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল, বিফৰ আৰু আফটাৰ আপোনালোকে ইয়াত দেখা পাইছে। গতিকে আপোনালোকে ফেচটো চাওক, ফেচটো আগতে কেনেকুৱা আছিল, এনেকুৱা আছিল আগতে, আৰু এতিয়া আপোনালোকে চাওক কিমান HD কোৱালিটি হৈ গৈছে, ক্লিন হৈ গৈছে। একেবাৰে ব্লাৰ আছিল, এতিয়া ক্লিন হৈ গৈছে। গতিকে আপোনালোকে চাওক ফটোটো কেনেকুৱা আছিল, বিফৰত কেনেকুৱা আছিল আৰু আফটাৰত কেনেকুৱা হৈছে। গতিকে এনেকৈ ফটোটো HD কৰে ৰিমিনি এপটোৰ জৰিয়তে। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে এতিয়া আপোনালোকে ফটোটো ছেভ কৰাৰ কাৰণে চিম্পল আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত ফটোখন ছেভ হৈ যাব।